লকডাউনত আপোনালোকে বৰ হৈছে নে? ময়ো বৰে হৈছোঁ ৰ'ব। সেইবাবে মই আজি এটা নতুন ঘৰতে ভিডিঅ' লৈ আহিছোঁ। যিটো ভিডিঅ'ত মই আজি ঢোল বজাম, লগতে অলপ যাদুও কৰিম, লগতে যাদুৰ ট্ৰিকটো আপোনালোকক কৈ দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ঢোল বজাই লওঁ, তাৰপাছত অকণমান যাদু ট্ৰিক কৰিম, লগতে ট্ৰিকটো দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। মই এতিয়া মোৰ মৰমত ঢোলটি লৈ আহিছোঁ। তো এতিয়া মই ঢোলটো বজাম। আপোনালোকে ঢোলৰ চাপৰ শুনিলে এনেকৈ মোৰ কিছু সময় গ'ল লকডাউনৰ মাজত, কাম বনটো একো নায়েই। তো এতিয়া মই অকণমান যাদু কৰিম, মানে যাদু দেখুৱাম। তো ফাৰ্ষ্টতে আপোনালোকে যাদুটো চাই লওক, তাৰপাছত মই আপোনালোকক ট্ৰিকটোও কৈ আছোঁ। তো এয়া চাওক, এটা চিম্পুল কাপ। কাপটো উৰি আছে চাওক। ৱাও, কাপটো উৰি আছে। লগতে এটা চিম্পুল চাই গিলাচ লৈ ল'ব, তাৰপাছত এখন কেঁচি ল'ব। কেঁচিখনত এই গিলাচটোৰ এই কাষত ইমান মানৰ এটা মাজত এটা ফুটা কৰি দিব। মই ফুটা কৰিছোঁ। ফুটাটো কৰা হ'ল। এতিয়া ফুটাটোত এডাল যিকোনো পেঞ্চিল এডাল আপোনালোকে তাৰ চাইজত ফুটা কৰি সোমাই দিব। এনেদৰে মূৰটোৰে এনেকৈ সোমোৱাই দিব, আৰু কেমেৰাৰ আগত পেঞ্চিলডাল দেখা নোপোৱাকৈয়ে এনেকৈ উৰি থকাৰ দৰে হ'ব। তো মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। এয়া চাওক, মই পেঞ্চিলডাল মুখত লৈ আছোঁ, মানে কামুৰি আছোঁ। কামুৰি পেলাই পেঞ্চিলডাল দেখা নোপোৱাকৈ কেমেৰাৰ আগত এনেকৈ কাপটো উৰি থকা যেন লাগিছে। আকৌ এবাৰ চাই লওক। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰো কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো ক্লিক কৰি থ'ব। আজিলৈকে আহিছোঁ, বাই বাই।